ব্ৰহ্মাৰ মুখৰ পৰা পাৰিছো জানিব কাশ্যপৰ ঔৰসত বৈ মাতৃ দ্বিতীয়ে জন্ম দিলে দুটি দৈত্য মহাভয়ংকৰ নাম হলে সিহঁতৰ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নাজানো দেৱগণ কোনোবাৰ কি ঘটা ঘটনেই দেৱসমাজত দেৱতাৰ গৰ্ভ দেই কৰি মৰিছে না দৈত্য মাতা দ্বিতীয়াদি উন্মাদী হৈ দেৱতাৰ অহিত চিন্তি উগ্ৰা খাদ্য ব্ৰাহ্মণৰ চাপিছে নিজ স্বাৰ্থ পূৰণৰ হেতু দৈত্য গুৰু আচাৰ্য পুত্ৰই নাম নামতে কুমন্ত্ৰণা দি দানৱক দিছে শিখা নলে দগ্ধ হৈ দৈত্য মাতা দ্বিতীয়াদি গতিকে নিষ্ঠুৰা দেৱ মাতা অদিতি অহিত চিন্তাই একমাত্ৰ কাম্য জীৱনৰ এই কি নহওক লাগে তাৰ বাবে প্ৰচকিত নহয় দেৱতা সম্যক দেখা যাব কেনে সেই ভয়ংকৰ দিদিৰ নন্দনে হয় হওক পদশত দৈত্যৰ জনম তাৰ বাবে নকৰিবা অনুপমা সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী যিজন হয় যদি এই দেৱৰ সহায় লক্ষ লক্ষ দৈত্য আহিলেও নোৱাৰে কৰিব একো অনিষ্ট কোৱা বিশ্বকৰ্মা আনন্দৰে তোমাক মই দিছো দেৱৰাজ ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰ চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চৌপাশ ঘেৰাই নিৰ্মাণ পৰিৱেশ অভেদ্য দেৱাল ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবাল মুকুতা কাটি নিজ হাতে মই কৰিম নিৰ্মাণ আৰু বাজিৰত অলক্ষ্য দুৰ্গ ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনী কৰিম নিবাস ধন্য বিশ্বকৰ্মা তোমাৰ প্ৰশংসিলো তোমাক ভাগ্য বলে পালো আমি তুমি হেন শ্ৰেষ্ঠ শিল্পী এই দেৱৰ সমাজত তোমাৰ হাতেৰে গঢ়া এই অমৰাৱতীপুৰ জিলিকি থাকিব চিৰদিন স্মৃতি চিহ্ন হৈ তোমাৰ এই সন্তানকাল বলা দেৱগণ এবে আমি নিজ নিজ কৰ্তব্যতে অৱগ্ৰসৰ